কৃষ্ণৰাম সকলো দৰ্শককে স্বাগতম জনালোঁ। আমি প্ৰতিদিনে নিমখ প্ৰয়োজনতকৈ বেছিকৈ খালে আমাৰ শৰীৰৰ ক্ষেত্ৰত কি বেয়া প্ৰভাৱ পৰে আৰু প্ৰয়োজনতকৈ কমকৈ খালে কি বেয়া প্ৰভাৱ পৰে, এই বিষয়টো লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি জিভাৰ সোৱাদৰ বাবে প্ৰতিদিনে খাদ্যৰ লগত অতিৰিক্তভাৱে নিমখ খাই আছোঁ আৰু এই অতিৰিক্ত পৰিমাণৰ নিমখে আমি গম নোপোৱাকৈ আমাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ ক্ষতিসাধন কৰে। ৰাসায়নিকভাৱে নিমখ হ'ল ছ'ডিয়াম ক্লৰাইড, অৰ্থাৎ ইয়াত 40% ছ'ডিয়াম আৰু 60% ক্লৰাইড থাকে। আৰু এই ছ'ডিয়ামেই আমাৰ শৰীৰত ক্ষতিসাধন কৰে। উচ্চ ৰক্তচাপ বা হাই প্ৰেছাৰৰ ক্ষেত্ৰত যে ছ'ডিয়ামৰ এক বিশেষ প্ৰভাৱ আছে, সেই বিষয়ে কাৰো দ্বিমত নাই। অসংখ্য গৱেষণা আৰু পৰীক্ষা নিৰীক্ষাই এই কথাই প্ৰমাণ কৰিছে যে বেছিকৈ নিমখ খালে ৰক্তচাপ বৃদ্ধি হয়। নিমখত থকা ছ'ডিয়াম নামৰ খনিজ উপাদানবিধে আমাৰ শৰীৰত পানী সংৰক্ষণ কাৰ্যত বিশেষভাৱে প্ৰভাৱ পেলায়। সেয়েহে আমাৰ শৰীৰত ছ'ডিয়ামৰ মাত্ৰা যিমানে বাঢ়িব সিমানেই ৰক্তচাপো বৃদ্ধি পাব, যাৰ ফলত আমাৰ হৃদযন্ত্ৰটোৱে অতিৰিক্ত পৰিমাণৰ তেজ সঞ্চালন কৰিব লগা হ'ব আৰু ইয়াৰ ফলত হৃদযন্ত্ৰটোৰ ওপৰত অতিৰিক্তভাৱে হেঁচা পৰিব। তাৰ পৰিণতিত হৃদযন্ত্ৰৰ অতিৰিক্ত পৰিশ্ৰম, ৰক্তবাহী নলীৰ ওপৰত পৰা অতিৰিক্ত হেঁচা আৰু বেছি সময় ধৰি ৰক্ত সঞ্চালন প্ৰণালীৰ কামেই ষ্ট্ৰোক, হাৰ্ট এটেক আদি ঘটনাৰ সূত্ৰপাত ঘটাব পাৰে। ইয়াৰ লগতে মাত্ৰাধিক নিমখৰ ব্যৱহাৰে আমাৰ শৰীৰৰ মগজু, ধমনী, কিডনী আদিৰ ওপৰতো বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ কিডনী নষ্ট হোৱাৰ প্ৰৱণতাও বৃদ্ধি পায় হাৰ্ট এটেকৰ নিচিনাকৈ। আমাৰ দেশত উচ্চ ৰক্তচাপ ৰোগীৰ নিমখ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ বাবেই হাইপাৰটেনছিভ ব্ৰেইন ষ্ট্ৰোকৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। ইয়াৰ উপৰিও ঋতুবন্ধ হোৱা মহিলাসকলৰ ওপৰতো ছ'ডিয়ামে বিশেষভাৱে প্ৰভাৱ পেলায়। এনে মহিলাই বেছিকৈ নিমখ খালে নিতম্বৰ হাড় ক্ষয় দ্ৰুতগতিত বৃদ্ধি পায়। কেৱল সেয়াই নহয়, বেছিকৈ নিমখ খোৱা লোকৰ পাকস্থলী আৰু অন্তৰৰ কেঞ্চাৰ বেছিকৈ হয়। বেছিকৈ নিমখ দিয়া খাদ্য খালে হাঁপানীত ভুগি থকা ৰোগীসকলৰো হাওঁফাওৰ কাম কাজ ঠিকমতে নহয়। 90% হাঁপানী ৰোগীৰ ক্ষেত্ৰত হাওঁফাওৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ অন্যতম কাৰণ হ'ল বেছিকৈ নিমখ খোৱাৰ অভ্যাস। গতিকে বেছিকৈ নিমখ খোৱাৰ অভ্যাস আমাৰ শৰীৰৰ কাৰণে খুবেই বেছি ক্ষতিকাৰক। ঠিক সেইদৰে পৰিমাণতকৈ কম নিমখ খোৱাটো কিন্তু আমাৰ শৰীৰৰ কাৰণে, দেহৰ কাৰণে হানিকাৰক। কাৰণ শৰীৰত নিমখৰ পৰিমাণ কমি গ'লে শাৰীৰিক দুৰ্বলতা দেখা দিয়াৰ উপৰিও পেশীৰ সংকোচন নিয়ন্ত্ৰণ নাথাকে। আমাৰ শৰীৰত ৰক্তচাপ কমি আহে, পানীৰ অভাৱ হয়, হিট ষ্ট্ৰোক আদি হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। গতিকে যিমানখিনি নিমখ আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজন সিমানখিনি নিমখহে গ্ৰহণ কৰা উচিত।
সেয়েহে কোৱা হয় পৰিমিত আহাৰ শৰীৰ সুস্থতাৰ পূৰ্বচৰ্ত। যদিহে এই তথ্যখিনি সকলো দৰ্শকে সঁচাকৈ ভাল পাইছে, প্ৰত্যেকেই শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই পাহৰি নাযাব। পুনৰবাৰ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। কৃষ্ণ।